रिउरिवा नार्जारिजों लोगोसे बीजेपी दैदेनगिरिफोरनि सायाव इउपिपिएलनि गोख्रों फिनजाथाय। बीजेपीआ इउपिपिएलनि सिगाङाव खर' गंग्लायनांबाय। रिउरिवा नार्जारिया प्रमद बर' आरो इउपिपिएलनियाव निमाहा बिनांबाय। बीजेपीआ गिबि खेबनि थाखाय गावनि गासिबो मान सन्मानखौ गारनानै मोनसे ओनसोलारि दोलोनि सिगाङाव खर' गंग्लायनो गोनां जाबाय। बियो इउपिपिएलनि थाखाय मोनसे गिदिर देरहासारनाय। इउपिपिएलआ बीजेपीखौ गावनि जायगा दिन्थिनो हादों। फै जों नोंथांमोननो दिन्थिनि रिउरिवा नार्जारिया माबोरै निमाहा बिखो। আজি আমাৰ কক্ৰাঝাৰ জিলাৰ মিডিয়া বন্ধুসকলক অন্তৰত আপোনালোকক ধন্যবাদ দিছোঁ। মই আজি আপোনালোকক মাতৃকান্ত হৈছে বিগত দিনৰ মোৰ আৰু পিটিচি চিফ মাননীয় কমলৰ ডাঙৰ নেতৃত্বৰ মাজত বহুত খেলি মেলি কিবা কিবি নিউজৰ ওলাই আছিল। এইটো মই অলপ স্পষ্ট কৰিবলৈ বিচাৰিছোঁ। এইবিলাক এনেকুৱা হৈ থাকিলে আমাৰ মাজত এনেই কাজিয়া লাগি থকা হয়। গতিকে মই আজিৰ পৰা এইটো শেষ হওক বুলি মই আপোনাক মাতিছোঁ। আৰু মাননীয় বিচি চিফ প্ৰমদ বড়োৰ অনুৰোধত অসমৰ কৰ্মযোগী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ অনুমোদনত মোৰ ওপৰত যি অনুশাসনমূলক ব্যৱস্থা লৈছে সেইটো মই নিষ্ঠাৰে মানি লৈছোঁ। কাৰণ আমাৰ এলায়েন্সৰ ধৰ্মৰ পালন কৰি কথাটো সঁচা হ'লেও প্ৰমদ বড়ো চৰকাৰ ৰাইজৰ কাৰণে একো কাম কৰিব পৰা নাই বুলি মই ক'ব নালাগিছিল। এই ভুলটো মই অন্তৰে স্বীকাৰ কৰিছোঁ আৰু মাননীয় CM প্ৰমদ বড়ো আৰু মাননীয় CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মনত আঘাত দিয়াৰ কাৰণে এখেতসকলৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। আৰু যিমান দিনলৈকে আমাৰ এলায়েন্স ভাল থাকিব সিমান দিনলৈকে মই কেতিয়াও তেনেকুৱা কথা নকওঁ। মই এতিয়া চৰকাৰ BTCৰ EM নহ'লেও সদায় এজন বিজেপি আৰু ৰাইজৰ কাম সুচাৰুৰূপে কৰি থাকিম। কাৰণ বিজেপিৰ প্ৰিন্সিপালটো প্ৰথমে দেশ, দ্বিতীয়তে পাৰ্টি আৰু তৃতীয়তে ব্যক্তিগত। সেইকাৰণে পাৰ্টিত মোৰ কোনো নিজা বুলি ক'বলগীয়া একো নাই। 2020 চনত প্ৰথমে যেতিয়া BTC চৰকাৰ গঠন কৰাত সদস্যৰ সংখ্যা কম আছিল, তেতিয়া মাননীয় আজিৰ মুখ্যমন্ত্ৰী আৰু এই সময়ৰ ফাইনেন্স মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এতিয়া BTC আসাম লেজিসলেটিভ এছেম্বলিৰ অধ্যক্ষ মই অকণমান অলপ লাগিছিল দুখ, কিন্তু ইমানখিনি মই দুখিত নহওঁ। কাৰণ পাৰ্টিটো তেনেকুৱা হয়, মই কিবা ভুল কৰিছোঁ তাৰ কাৰণে চাজাটো পাব লাগিব। কাৰণ আমাৰ চৰকাৰো ডাঙৰ চলিছে, চৰকাৰটো এলায়েন্সত আছে। BTC ইলেকশ্যন নোহোৱালৈকে প্ৰেচিডেণ্ট এলায়েন্স থাকিব। গতিকে এইবিলাক মই অথ অফ ছেক্ৰেচি মই যিটো লৈছিলোঁ এইবিলাক মই ক'ব নালাগিছিলোঁ। তথাপিও সেই দিয়াৰ কাৰণে হয়তো মোৰ ওপৰত আমাৰ হাইকমাণ্ডে একশ্যন লৈছে, মই মানি লৈছোঁ। মোৰে ভুল হোৱা বুলি মই ধৰি লৈছোঁ আৰু কেতিয়াও তেনেকুৱা মই আৰু নকওঁ। যেতিয়ালৈকে এলায়েন্সৰ পাৰ্টনাৰশ্বিপটো থাকিব মই কেতিয়াও নকওঁ। নিশ্চয় নাই, পাৰ্টিটো তেনেকুৱাই। আজি দেখিছোঁ BPP হওক বা UPPL হওক, মোৰ মাজত এন্টি ইনকাম বেছি আহি গৈছে। দেখিছোঁ আজি আমাৰ মাজত যি চৰকাৰ, ভাৰত চৰকাৰ, অসম চৰকাৰ যেনেকৈ উন্নতিৰ কাম কৰিছে, সকলো জনগোষ্ঠীৰ কাৰণে এইটো কাম কৰিছে, কাকো বাদ দিয়া নাই। গতিকে তেনেকুৱা চৰকাৰ আমাৰ লাগে। কাৰণ আজিৰ দিনত অকল BPF বা অকল UPPL চৰকাৰ কৰাটো সম্ভৱ নহয়। দুটা মিলিও হয়তো চৰকাৰ গঠন কৰিব নোৱাৰিব। এইকাৰণে আমাক যেতিয়া এতিয়া ইছ্যু নাই, যেতিয়া ইছ্যু আছিল আমি বেলেগ নাথাকি একেলগে কাম কৰিছিলোঁ। আৰু যদি
ইস্যু আহিছে আমি এইখিনি কাম কৰি যাম, কিন্তু এটা আমাৰ ইস্যু নাই, উন্নতি লাগে। উন্নতি বিনা আমাৰ একো ৰাস্তা নাই, কাৰণ 30-40 বছৰ আন্দোলন কৰিলোঁ, বহুত ধ্বংস হৈ গ'ল। এতিয়া আমাৰ মাজত ইমানখিনি যে উন্নতি হৈছে, আমাৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়ি পেলাই শিক্ষিত হ'বলৈ সুবিধা পালে, চাকৰি বাকৰিৰ সুবিধা পালে, এইখিনি সুবিধা আকৌ বেছিকৈ হ'ব লাগে, এইটো আমি ভাবিছোঁ। সেইকাৰণে মই যিয়ে নহওক কেতিয়াও মই বিজেপি এৰি নাযাম, বিজেপি এজন সৈনিক হিচাপে কাম কৰি যাম। মই ইয়াতে EMCL আছোঁ, MCL হৈ কাম কৰিম, আৰু আমাৰ পাৰ্টীয়ে যিটো দায়িত্ব দিব মই তাকে কৰিম। নীতিন বড়ো ছাত্ৰৰ সভাপতিৰ ক্ষতিপূৰণৰ কথা আহ্বান কৰিছে, আপুনি সমৰ্থন জনাব? এইটো ভাল কথা, একগোট হ'লেতো ভালেই, আমি একগোট হ'বলৈ চেষ্টা কৰোঁ। আগতে কোৱা হৈছিল বহুত, কিন্তু হোৱা নাছিল। এইবাৰ কেনেকুৱা লাগে, এতিয়াতো বহুতে কয় মানে এইফালে তেওঁলোকে গাঁতত পৰিষ্কাৰ পঠাবলৈ হাগ্ৰামক মাতি আছে, আৰু এইফালে এজনে কেতিয়াবা কয় প্ৰমোদে চিফ হ'ব লাগে, হাগ্ৰামাই ডেপুটি চিফ হ'ব লাগে। এইবিলাক কেনে যোগ্যতা বা যুক্তিযুক্ততা আছে আপোনালোকে ভাবি চাওক, তেনেকুৱা হাগ্ৰামা আহিবনে নাই। হ'ব লাগে কম্পেৰেটিভলি হাগ্ৰামা ছিনিয়ৰ মষ্ট, হ'ব লাগে হাগ্ৰামাই চিফ হ'ব লাগে যদি এক ইউনিটেড হয়, প্ৰমোদে ডেপুটি চিফ হ'ব লাগে।